আজি আমি এই ভিডিওটোত টেলিভিজন চেনেল এটাই কৰপৰা পইচা পায় কেনেকৈ ইনকাম কৰে আৰু টিআৰপি যেটো শব্দ আমি বিভিন্ন সময়ত শুনি থাকিবলৈ পাওঁ এই টিআৰপি আৰু টেলিভিজন চেনেলৰ মাজত কি সম্পৰ্ক আছে জানিবলৈ চেষ্টা কৰিম টেলিভিজন চেনেল এটাই 80% পইচা এডভাৰটাইজিংৰ দ্বাৰা ইনকাম কৰে দ্বিতীয়তে কিছুমান এনে ধৰণৰ শ্ব থাকে যিবোৰ শ্ব কোনোবা নহয় কোনোবা ব্ৰেণ্ডে স্পন্সৰশ্বিপ কৰে অৰ্থাৎ শ্ব'টোৰ শেষত আপোনালোকে দেখিবলৈ পাব কোনোবা নহয় কোনোবা ব্ৰেণ্ডৰ নাম থাকে আৰু তৃতীয়তে কিছুমান শ্ব' পেড শ্ব' থাকে অৰ্থাৎ শ্ব'টোৰ বাবদ অলৰেডি চেনেলটোক পইচা দিয়া হয় এটা কথা হ'ল যে এডভাৰটাইজিংৰ বাবদ কেনেদৰে পইচা পায় আপোনাৰ ধৰা এটা কোম্পানী আছে আৰু আপুনি সেই কোম্পানীটোৰ এডভাৰটাইজমেন্ট চেনেলসমূহত প্লে কৰিব বিচাৰে চেনেলসমূহত দেখুৱাব বিচাৰে আপুনি চেনেলসমূহক সেই এডভাৰটাইজিংটো দেখুৱাৰ বাবদ ডাইৰেক্ট পইচা দিব নোৱাৰে আপুনি দিব লাগিব বাৰ্ক নামৰ এটা সংস্থা বাৰ্ক হৈছে ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্চ কাউন্সিল ইণ্ডিয়া সেই বাৰ্কে কি কৰিব সেই চেনেলসমূহৰ টিআৰপি চেক কৰিব আৰু টিআৰপি চেক কৰি এডভাৰটাইজিংৰ বাবদ পইচা দিব এটা কথা হ'ল যে টিআৰপি কি টিআৰপি হৈছে টেলিভিছন ৰেটিং পইণ্ট আৰু টিআৰপি বাৰ্কে কেনেদৰে মেজাৰমেন্ট কৰে বাৰ্কৰ হেডকোৱাৰ্টাৰ আছে মুম্বাইত আৰু এতিয়া ধৰক মই যদি অসমৰ প্ৰেক্ষাপটত ক'বলৈ যাওঁ অসমৰ চেনেলসমূহৰ টেলিভিছন চেনেলসমূহৰ টিআৰপি মেজাৰমেন্ট কৰাৰ ক্ষেত্ৰত বাৰ্কে কি কৰে অসমত 100 ঘৰ ধৰা হওক 100 ঘৰ মানুহ তেওঁলোকে ৰেন্ডমলি সিলেক্ট কৰে গাঁও বা চহৰ অঞ্চলৰ 100 ঘৰ মানুহ সিলেক্ট কৰি তেওঁলোকৰ সেই 100 ঘৰৰ সেটঅপ বক্সত যেটো ধৰক এয়াৰটেল বা ডিশ টিভি সেটঅপ বক্স আছে সেই সেটঅপ বক্সৰ লগত এটা যন্ত্ৰ তেওঁলোকে কানেক্ট কৰে যেটোৰ নাম হৈছে পিপলছ মিটাৰ আৰু সেই যন্ত্ৰটোৰ থ্ৰুৱেদি মাধ্যমেদি তেওঁলোকে কি কৰে তেওঁলোকৰ মুম্বাই হেডকোৱাৰ্টাৰলৈ সেই যন্ত্ৰটো কানেক্ট কৰা মানুহ কেই ঘৰত সেই 100 ঘৰ মানুহৰ মই যেটো 100 ঘৰ বুলি ধৰি লৈছো সেই 100 ঘৰত কিমান সময়ৰ বাবে কোনটো চেনেল চাইছে কোনটো অনুষ্ঠান চাইছে এই ডাটাখিনি তেওঁলোকৰ হেডকোৱাৰ্টাৰ মুম্বাইলৈ গুচি যায় আৰু তেওঁলোকে তাত ডাটাখিনি এনালাইসিস কৰি টিআৰপিটো মেজাৰমেন্ট কৰে আৰু যাৰ টিআৰপি বেছি সেই চেনেলটোক বেছিকৈ পইচা দিয়ে এটা ধৰা হ'ল আপোনাৰ বা মোৰ ঘৰত যদি সেই টিআৰপি মেচিনটো নাই তেতিয়া হলে আপোনাৰ বা মোৰ ঘৰত কোনটো অনুষ্ঠান বা কোনটো চেনেল কিমান সময়ৰ বাবে চাইছে এইখিনিয়ে টিআৰপিত ডাইৰেক্টলি কোনো ধৰণৰ প্ৰভাৱ নিদিয়ে আসলতে হে টিআৰপি মেচিনটো যাৰ ঘৰত আছে এই তেওঁলোকৰ ঘৰত যি অনুষ্ঠান চাইছে তাৰ ওপৰতহে আসলতে টিআৰপিটো মেজাৰমেন্ট কৰা হয় এটা আপুনি হয়তো জানি আচৰিত হ'ব যে যদি এডভাৰটাইজিংৰ বাবদ আসলতে চেনেল এটা কিমান পইচা পায় যদি ধৰক ইণ্ডিয়া ভাৰ্চেছ এখন পাকিস্তানৰ ওয়াৰ্ল্ড কাপৰ খেল চলি আছে সেই ওয়াৰ্ল্ড কাপৰ খেলখনৰ মাজত যিখিনি এডভাৰটাইজিং হয় এডভাৰটাইজ দেখুৱা হয় সেই এডভাৰটাইজৰ হয়তো 1 সেকেন্ডৰ মূল্য 1 সেকেন্ডৰ বাবদ সেই কোম্পানীটোৱে হয়তো চেনেলটোক 1 লাখৰো অধিক টকা দিব লগা হয় এটা অসমৰ প্ৰেক্ষাপটত যেটো মই কৈ আছো অসমৰ এটা চেনেল চলিবলৈ হলে মিনিমাম 80 লাখৰ প্ৰয়োজন হয় আৰু ভাবক তেতিয়া হলে চেনেলসমূহে এডভাৰটাইজিংৰ বাবদ আসলতে কিমান বেছি পইচা আসলতে ইনকাম কৰে আৰু এডভাৰটাইজিংৰ সময়সীমাৰ ওপৰত ভিত্তি কৰি এডভাৰটাইজটো কিমান সময় দীঘল হয় আৰু কোনটো সময়ত এডভাৰটাইজিংটো আপোনাক দেখিছে আপুনি প্লে কৰিছে চেনেলটো হেতুৰ ওপৰত ভিত্তি কৰি এডভাৰটাইজিংৰ ৰেটটো আসলতে নিৰ্ধাৰণ কৰা হয় আসলতে কিছুমান এডভাৰটাইজ লক 7 সেকেন্ডৰ থাকে 14 সেকেন্ডৰ থাকে কিছুমান 30 সেকেন্ডৰ থাকে বেছি সময় এডভাৰটাইজিংটোৰ বাবদ বেছি পইচা পায় কিন্তু ইণ্ডিয়াত কি হয় ৰাতি 8:30 বজাৰ পৰা 10:30 বজালৈকে প্ৰাইম টাইম বুলি ধৰা হয় আসলতে এই সময়খিনিত বেছি মানুহে ইণ্ডিয়াত টিভি চায় আসলতে এই সময়খিনিত যিকিটা এডভাৰটাইজিং প্লে কৰা হয় এই এডভাৰটাইজিং কেটাৰ বাবদ আসলতে বেলেগ সময়ত প্লে কৰা এডভাৰটাইজিংতকৈ বেছি ৰেটটো সেই এডভাৰটাইজিংৰ বেছি হয় আশা কৰো আপোনালোকে বুজি পালে টিআৰপি কি টেলিভিজন চেনেল এটা কেনেদৰে পইচা ইনকাম কৰে যদি ভিডিওটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেন্ট কৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো টিপি দিব যাতে মই পুনৰ এটা ভিডিও দিলে আপোনালোকৰ নটিফিকেশন যায় আপোনালোকে ভিডিওটো চাব পাৰে পুনৰ নতুন এটা ভিডিঅ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ লৈছো বিদায় ধন্যবাদ